Hey guys, welcome to my channel Knowledge Hub আৰু আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম মানৰ অসম আক্ৰমণৰ দ্বিতীয়টো পাৰ্ট। আমি ইতিমধ্যে প্ৰথম পাৰ্টত মানে অসম কিয় আক্ৰমণ কৰিব লগা হৈছিল, কাৰ অনুগ্ৰহত অসম আক্ৰমণ কৰিব আহিছিল, সকলোবিলাক কথা গম পাই আহিছো আৰু প্ৰথম আক্ৰমণত কি হৈছিল তাৰো কথা গম পালো। আৰু প্ৰথম আক্ৰমণ কেতিয়া হৈছিল 1817 চনত। এতিয়া আমি জানিম মানৰ দ্বিতীয় আক্ৰমণৰ বিষয়ে আৰু এই আক্ৰমণ হৈছিল 1819 চনত। কিয় মানে পুনৰবাৰ অসম আক্ৰমণ কৰিছিল। প্ৰথমবাৰ যেতিয়া 1817 চনত মানে অসম আক্ৰমণ কৰি ঘূৰি গ'ল, সেই সময়ত কি হ'ল বদনচন্দ্ৰ বৰফুকন যিজনৰ অনুগ্ৰহত অসম আক্ৰমণ কৰিব আহিছিল, তেওঁ সৰ্বে সৰ্বা হৈ উঠিল। তেওঁই ৰাজত্ব কৰিবলৈ লগাৰ দৰে লাগিল। আৰু যি পূৰ্ণানন্দ বুঢ়াগোহাঁই সেই সময়ৰ যি বুঢ়াগোহাঁই আছিলে, সেই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সমৰ্থকসকল যিসকল আছিল, যিসকল পূৰ্ণানন্দ বুঢ়াগোহাঁইক ভাল পাইছিল, তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিব লাগিল। আৰু যেতিয়া এই তেওঁৰ প্ৰতিপত্তি বাঢ়ি আহিল, তেওঁৰ যি অত্যাচাৰ কৰিব লাগিল, তাৰ পিছতে তেওঁ এই অত্যাচাৰত অতিষ্ঠ হৈ সেই সময়ৰ নুমলী ৰাজমাওগৰাকীৰ নাম আছিল নুমলী। তেখেতে আহোমৰ ডা-ডাঙৰীয়াসকলৰ লগত মিলি জুলি আলোচনা কৰি এটা ষড়যন্ত্ৰ কৰিলে তেখেতক হত্যা কৰিবৰ কাৰণে। আৰু ৰূপসিং নামৰ এজন সুবেদাৰক তেওঁলোকে দায়িত্ব দিলে আৰু তেখেতে ৰূপসিঙে কি কৰিলে বদনচন্দ্ৰক হত্যা কৰিলে। আৰু বদনচন্দ্ৰক হত্যা কৰাৰ পাছত যিহেতু বদনচন্দ্ৰৰ কাৰণে যি ঘিলাধাৰী ঘাটৰ যুদ্ধৰ পিছত যি ৰুচিনাথ বুঢ়াগোহাঁই পদত অধিষ্ঠিত হৈছিল, তেখেতে গুৱাহাটীত পলাই গৈ আছিলগৈ। ৰজা চন্দ্ৰকান্তই ৰুচিনাথক এই খবৰ দিলে যে বদনচন্দ্ৰ বৰফুকনক হত্যা কৰা হ'ল আৰু তুমি ৰুচিনাথক কি হ'ল ৰাজধানীলৈ মাতি পঠালে। কিন্তু ৰুচিনাথে চন্দ্ৰকান্ত সিংহক বিশ্বাস নকৰিল। কাৰণ কি হৈছিল, তেখেতে ৰুচিনাথ বুঢ়াগোহাঁই বিশ্বাস কৰিছিল যে যি মানে প্ৰথম অসম আক্ৰমণ কৰিছিল, সেই আক্ৰমণ আৰু দেউতাকৰ যি মৃত্যু যেতিয়া হৈছিল, সেই দেউতাকৰ মৃত্যু চন্দ্ৰকান্তৰ কাৰণেই হৈছিল বুলি তেখেতে বিশ্বাস কৰিছিল। এতিয়া মই নকওঁ ৰুচিনাথ বুঢ়াগোহাঁইৰ দেউতাক কোন আছিল আৰু তেওঁৰ কেনেকৈ মৃত্যু হৈছিল, আপোনালোকে প্ৰথম অংশটো চালেই সকলো কথা গম পাই যাব। সেইকাৰণে কি হ'ল, ৰুচিনাথে চন্দ্ৰকান্তৰ যি আহ্বান আছিলে, সেই আহ্বান ক্ৰমে নাহিলে। কিন্তু তেখেতে ব্ৰজনাথ সিংহ যিজন ৰাজেশ্বৰ সিংহৰ নাতিয়েক আছিল, আৰু তেখেতৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইৰ পুত্ৰ পুৰন্দৰ সিংহ, এই দুজনক লগত লৈ আৰু কিছুমান হিন্দুস্তানী সৈন্যক লগত লৈ কি হ'ল যোৰহাটলৈ যাত্ৰা আৰম্ভ কৰিলে। আৰু যেতিয়া চন্দ্ৰকান্তই এই কথা গম পালে যে ৰুচিনাথ বুঢ়াগোহাঁইয়ে কোনো তেখেতৰ আক্ৰমণাত্মক ৰূপেৰে যোৰহাটলৈ যাত্ৰা কৰিছে বুলি, তেতিয়া তেখেতে কি কৰিলে, লুকু ডেকা ফুকন নামৰ এজন সেনাপতিৰ নেতৃত্বত কিছুমান আহোম সৈন্য তেওঁলোকক ভেটিবৰ কাৰণে পঠালে। আৰু তেওঁলোকৰ এই দুয়োটা সৈন্যৰ মাজতেই চন্দ্ৰকান্তই পঠোৱা সৈন্য আৰু ব্ৰজনাথ সিংহ বা ৰুচিনাথ বুঢ়াগোহাঁইৰ অধীনত অহা যি সৈন্য, তেওঁলোকৰ মাজত এখন যুদ্ধ হয়। আৰু এই যুদ্ধত কি হ'ল, ৰুচিনাথৰ জয় হ'ল। আৰু যেতিয়া জয়ৰ বাতৰি পালে, তেতিয়া কি হ'ল, চন্দ্ৰকান্তই ভয় খালে যে এতিয়াতো ৰুচিনাথ বুঢ়াগোহাঁই মোক নেৰিব। এতিয়া সেইকাৰণে কি কৰিলে, চন্দ্ৰকান্ত পলাই গুচি গ'ল। তো পলাই যোৱাৰ পিছত যেতিয়া ৰুচিনাথ বুঢ়াগোহাঁই যোৰহাট পালেহি, যোৰহাট পোৱাৰ পাছত কি হ'ল, যিজন ব্ৰজনাথ সিংহ ৰাজেশ্বৰ সিংহৰ জন নাতিয়েক আছিল, তেখেতক প্ৰথমতে ৰজা পাতিলে। কিন্তু কি হ'ল, ব্ৰজনাথ সিংহ আছিল অংগক্ষত। আৰু এটা কথা আহোম হিষ্ট্ৰীত এইটো এটা নিয়ম আছিল যে যাৰ অংগক্ষত থাকে তেখেতে কেতিয়াও ৰাজপাটত বহিব নোৱাৰে, ৰজা হ'ব নোৱাৰে, নিপুণ হ'ব লাগিব সেই মানুহজন, তাৰ গাত এটাও খুঁত থাকিব নালাগিব। তো সেই কাৰণে কি হ'ল, ব্ৰজনাথ সিংহক ৰুচিনাথে ৰজা পাতিব নোৱাৰিলে যদিও ঘোষণা কৰিছিল। সেইটো কাৰণে তেখেতৰ পুতেকক পুৰন্দৰ সিংহক ৰজা পতা হ'ল। পুৰন্দৰ সিংহক ৰজা পাতিলে। তাৰ পিছত কিন্তু চন্দ্ৰকান্তক শুদাই নেৰিলে তেওঁলোকে। চন্দ্ৰকান্ত য'ত লুকাই আছিলে তাৰ পৰা ধৰি আনি তেখেতক অংগক্ষত কৰা হ'ল, যাতে ভৱিষ্যতে তেওঁ পুনৰ ৰজা হ'ব নোৱাৰে। তাৰ কাৰণে এই কথা যি শুনিলে যে বদনচন্দ্ৰ বৰফুকনক হত্যা, লগতে চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা আঁতৰোৱা, ৰুচিনাথ বুঢ়াগোহাঁইৰ প্ৰত্যাৱৰ্তন, এই সকলোবোৰ ঘটনা যি ঘটি গ'ল, এইবিলাক কথা শুনাৰ লগে লগে মান ৰজা
মান ৰজা আছিল কোন সেই সময়ত বডৌপায়া আছিলে মান ৰজা বডৌপায়া এই কথা শুনাৰ লগে লগে পুতক তুলিবৰ কাৰণে কি হ'ল আলুমিংগি নামৰ এজন সেনাপতিৰ নেতৃত্বত এদল সৈন্য পঠাই দিলে চন্দ্ৰকান্তক সহায় কৰিবৰ কাৰণে কাৰণ কি হ'ল কাৰণ বদনচন্দ্ৰ বৰফুকন মান ৰজাৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিলে আৰু লগতে কি হ'ল চন্দ্ৰকান্ত সিংহক মানে ৰজা পাতি থৈ গৈছিলে তো এই সকলোবিলাক কথা তেওঁলোক বহুত ক্ষুধিত হৈ গৈছিল তেওঁলোকক অপমান কৰা নিচিনা হৈছিল যিহেতু সেইটো কাৰণে তেওঁলোকে পুনৰ অসম আক্ৰমণৰ কাৰণে আলুমিংগিৰ নেতৃত্বত এদল সেনা পঠাই দিলে আৰু এই সেনা যি আহিল তেওঁলোক আহি এতিয়া বৰ্তমানৰ যি জাজি অঞ্চল সেই জাজি অঞ্চলৰ ওচৰতে আছে এখন ফুলপানী চিগা বুলি এটা অঞ্চল আৰু এই ফুলপানী চিগা অঞ্চলতে কি হ'ল আহোম আৰু মান সেনাৰ মাজত যুঁজ হয় আৰু কিন্তু আহোম সেনাসকলে মানসকলৰ সন্মুখত বেছি সময় তিষ্ঠিব নোৱাৰিলে তেওঁলোক পিছুৱাই আহিলে পিছ হুহুকি আহিলে আৰু পিছ হুহুকি অহাৰ পিছতেই কি তেওঁলোকে মানসকলৰ সৈন্যবিলাকে আহোম সৈন্যক খেদি খেদি যোৰহাট পালেগৈ আৰু যেতিয়াই গম পালে যে মান সেনাবিলাক আহি যোৰহাট পাবৰ হৈছেহি তেতিয়া পুৰন্দৰ সিংহ ৰুচিনাথ সিংহই উপায় নাপায় তেওঁলোক পলাই গ'ল তেওঁলোক পলাই প্ৰথমতে গুৱাহাটীলৈ আহিছিল কিন্তু যেতিয়া তেওঁলোক পলাই অহাৰ পাছত যেতিয়া মানে পুনৰ চন্দ্ৰকান্তক ৰজা পাতিলে এইখিনি সকলো কিন্তু 1819 চনৰ ঘটনা 1819 চনৰ সম্পূৰ্ণ যিটো আক্ৰমণ এই আক্ৰমণৰ ঘটনা পুনৰ যেতিয়া চন্দ্ৰকান্তক ৰজা পাতিলে এই ৰজা পাতোতে চন্দ্ৰকান্তই পুতক তুলিবৰ কাৰণে কি হ'ল ৰুচিনাথ আৰু পুৰন্দৰ সিংহক বিচাৰিব পঠালে তো যেতিয়াই গম পালে যে চন্দ্ৰকান্তই তেওঁলোকক বিচাৰি পঠাইছে তো তেতিয়া তেওঁলোকে পুনৰ কলকাতা পালেগৈ পলাইগৈ কলকাতা তেতিয়া ইংৰাজৰ আশ্ৰয় ললাগৈ আমাক আশ্ৰয় দিয়ক বুলি কলকাতা পালেগৈ ইয়াৰ পাছতে কি হ'ল যি আলুমিংগিৰ নেতৃত্বত যি মান সেনা আহিছিল তেওঁলোকে কি কৰিলে সকলোখিনি উভতি নগৈ মিংগি মাহা বান্দুলা আছিলে হেতৰ নামটো মিংগি মাহা তিলুৱা আছিলে মিংগু মাহা বান্দুলাটো পিছত আহিব এতিয়া হ'ল মিংগু মাহা তিলুৱা এই মিংগু মাহা তিলুৱাৰ নেতৃত্বত কি হ'ল এদল মান সেনা চন্দ্ৰকান্তৰ বাবে ৰাখি থৈ গ'ল চন্দ্ৰকান্তৰ বাবে ৰাখি আলুমিংগি তেওঁলোক উভতি যায়গৈ এই সকলো আছিলে মানৰ দ্বিতীয় আক্ৰমণৰ কথা 1819 চনৰ কথা ইয়াৰ পিছতে কি হ'ল 1821 চনত মানে পুনৰ তৃতীয় আক্ৰমণ কৰিব আগবাঢ়িল কি হৈছিল যেতিয়া 21 চনত 19 চনৰ আক্ৰমণৰ পিছত যেতিয়া চন্দ্ৰকান্ত সিংহ পুনৰ ৰজা হৈছিল তেখেতে পুনৰ অত্যাচাৰী হৈ উঠিছিল তেখেতে পুতক তুলিব বিচাৰিছিল কাৰণ তেখেতে অংগক্ষতও কৰা হৈছিল সেই সময়ত হেৰিসকলে ৰুচিনাথ বুঢ়াগোহাঁইৰ দ্বাৰা অংগক্ষত কৰা হৈছিল তো অপমান বোধ কৰিছিল তাৰ কাৰণে পুতক তুলিবৰ কাৰণে কি কৰিছিল পুৰন্দৰ সিংহ ৰুচিনাথ বুঢ়াগোহাঁই ফালৰ যিসকল লোক আছিল তেখেতৰ সেই লোকসকলক কি কৰিছিল তেখেতে ধৰি আনি শাস্তি দিছিল তো শাস্তি দিয়াৰ কাৰণে আৰু পুৰন্দৰ শাস্তি দিয়াৰ কাৰণে আৰু সেই সময়ত কি হ'ল মানসকলে কিন্তু চন্দ্ৰকান্ত সিংহক ৰজা পাতি তেওঁলোকহে প্ৰকৃত শাসনকৰ্তা হৈ উঠিল তেওঁলোক আছিল উঠি ৰজা আৰু চন্দ্ৰকান্ত সিংহ বহি ৰজা টাইপৰ আছিল তো তেওঁলোক আৰু প্ৰকৃত শাসনকৰ্তাৰ লগতে তেওঁলোক অতি অত্যাচাৰীটো আছিলেই তেওঁলোকে যথেষ্ট অত্যাচাৰ কৰিব ধৰিলে কিন্তু সেই তেওঁলোকে যেতিয়া অত্যাচাৰ কৰিব আৰম্ভ কৰিলে তেতিয়া কিন্তু চন্দ্ৰকান্ত সিংহই নিজৰ ভুল বুজি পালে তেওঁলোকৰ যি পাশবিক অত্যাচাৰ আছিল সেইবোৰ দেখি তেওঁলোক দৰ্শক হৈ থকাৰ পাছত তেওঁ নিজে উপলব্ধি কৰিলে যে তেখেতে কিমান ডাঙৰ এটা ভুল কাম কৰিলে তো চন্দ্ৰকান্ত এই কথা উপলব্ধি কৰি যেতিয়া মিংগি মাহা তিলুৱাৰ যেতিয়া উভতি গুচি যোৱাৰ পাছত পুনৰ যাতে তেওঁলোক মানসকল যাতে অসমলৈ আহিব নোৱাৰে তাৰ কাৰণে এটা জয়পুৰত এটা গড় বন্ধালে আৰু এই গড় বন্ধোৱা কামটো দিছিল পাতাল বৰবৰুৱা বুলি বৰবৰুৱা জনৰ তেখেতক এই দায়িত্ব দিয়া হৈছিল সেই সময়ত আকৌ মান ৰজা আছিল বাগদাও তেওঁ চেঞ্জ হৈছিল আৰু বাগদাও যি বডৌপায়া আগত আছিল বডৌপায়াৰ পিছত বাগদাও হৈছিল কিন্তু এই বাগদাওজন কিন্তু বডৌপায়াতকৈও অধিক অত্যাচাৰী আছিল তেখেতে যেতিয়া এই কথাটো গম পালে যে চন্দ্ৰকান্তই কৰিছে যে জয়পুৰত মানসকল আহিব নোৱাৰাকৈ এটা গড় বন্ধাইছে বুলি যেতিয়া গম পালে তেতিয়া তেখেতৰ বিৰাট
খং উঠিল চন্দ্ৰকান্তৰ কাৰণেই ইমানখিনি কাম কৰা হৈছিল বা তেখেতৰ সপক্ষে ইমানখিনি লোৱা হৈছিল তো এতিয়া যদি চন্দ্ৰকান্তই সেই কাম কৰে তেখেতক আহিব নোৱাৰাকৈ তো সেই খং উঠিল আৰু পুতক তুলিবৰ কাৰণে কি কৰিলে মিংগিমাহা তিলুৱাৰ অধীনত পুনৰ সৈন্যবাহিনী পঠালে আৰু এই মিংগিমাহা তিলুৱাই যি গড় বন্ধোৱাৰ দায়িত্বত যিজন আছিল পাতাল বৰবৰুৱা তেখেতক হত্যা কৰিলে লগে লগে আহি আৰু হত্যা কৰাৰ পশ্চাত তেখেত আহোম সৈন্যসকল য'ত আছিল সেই সৈন্যসকলক তেওঁলোকে অত্যাচাৰ চলাব লাগিল আৰু এই বাতৰি পাই চন্দ্ৰকান্ত সিংহও পুনৰ পলাই গুচি গ'ল আৰু পলাই গৈ তেখেতে ইংৰাজৰ আশ্ৰয় ললেগৈ এতিয়া ইংৰাজৰ আশ্ৰয়ত কোন আছে ইংৰাজৰ আশ্ৰয়ত আগতেতো ৰুচিনাথ বুঢ়াগোহাঁই আৰু পুৰন্দৰ সিংহ আছে এতিয়া চন্দ্ৰকান্ত সিংহ ইংৰাজৰ আশ্ৰয় ললেগৈ আৰু যেতিয়া চন্দ্ৰকান্ত সিংহ পলাই গুচি গ'ল তেতিয়া মানে কি কৰিলে তেখেতৰ এজন যোগেশ্বৰ সিংহ তেখেতৰ নাম আৰু যোগেশ্বৰ সিংহক তেওঁলোকে মানসকলে ৰজা পাতিলে আৰু সেইকাৰণে যোগেশ্বৰ সিংহক কি বুলি কোৱা হয় মানে পতা ৰজা বুলিও কোৱা হয় যোগেশ্বৰ সিংহক ইয়াৰ পিছতে কি হ'ল মান কিন্তু যে এবাৰ আহিলে আগতে যেনেকৈ উভতি গুচি গৈছিল দেশৰ পৰিস্থিতি হামকটাৰ পাছত এইবাৰ কিন্তু মান উভতি নগ'ল তেওঁলোক ইয়াতে খুপনি পুতি বহিব লাগিলে অসমতেই খুপনি পুতি বহিব লাগিলে আৰু অসমৰ শাসনত তেওঁলোকে হস্তক্ষেপ কৰিব লাগিলে তেওঁলোকৰ মতে শাসন কাৰ্য চলিব লাগিল তেওঁলোকে ইংৰাজসকলক ঘূৰাই বিচাৰিলে যি পুৰন্দৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ যি ইংৰাজসকলৰ ওচৰত আশ্ৰয় লৈ আছিল সেইসকলক ঘূৰাই পঠাবৰ কাৰণে তেওঁলোকে ইংৰাজক নিবেদন কৰিলে কিন্তু ইংৰাজ সন্মত হোৱা নাছিল আৰু পুৰন্দৰ এইখিনি সময়তে কি হৈছিল পুৰন্দৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহই অসম পুনৰুদ্ধাৰৰ কাৰণে ইংৰাজক সহায় বিচাৰিছিল যদিও বেলেগকৈ বিচাৰিছিল তেওঁলোকে নিজাববীয়াকৈ বিচাৰিছিল যিটো কাৰণে ইংৰাজে তেওঁলোকক সহায় কৰিবৰ কাৰণে আগবাঢ়ি নাহিল আৰু সেই কাৰণে চন্দ্ৰকান্তই কিছুমান ভেৰণীয়া সৈন্য লগত লৈ শেষ পাৰৰ কাৰণে মানৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে যুঁজ দিছিল আৰু এই যুঁজখন হৈছিল ক'ত মহগড় নামৰ ঠাইত আৰু সেইকাৰণে ৰণখনক কোৱা হয় মহগড় ৰণ বুলি আৰু এই ৰণখনেই আছিল কোৱা হয় যে এইখনেই আছিল অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ ইয়াৰ পিছত আৰু এখন ৰণ হৈছিল কিন্তু সেই ৰণখন ইমান বেছি ডাঙৰ নাছিল বা ইমান বৈশিষ্ট্যপূৰ্ণ নাছিল আৰু মহগড় ৰণখনেই আছিল অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ ইয়াৰ পিছত কি হ'ল যিজন মান সেনাপতি মিংগিমাহা তিলুৱা আছিলে তেখেতক বদলি হৈ মিংগিমাহা বন্দুলা আহিলে মিংগিমাহা বন্দুলাজন আছিলে অত্যধিক অত্যাচাৰী আৰু তেখেত বেছি শক্তিশালী আছিল আৰু তেওঁৰ অধীনতে কি হ'ল মান সকলো অধিক শক্তিশালী হৈ উঠিল আৰু তেওঁলোকে ভালকৈ অসমত খুপনি পুতি ল'লে আৰু খুপনি পুতাৰ পাছত ইয়াৰ পিছতেই আৰম্ভ হয় মানৰ দিন যি 1821 চনৰ পৰা 1825 চনলৈ এই সময়খিনিকে মানৰ দিন বুলি কোৱা হয় ইয়াত মান সেনাৰ হাতত অসমীয়া প্ৰজা অবৰ্ণনীয়ভাৱে লাঞ্ছিত হৈছিল যথেষ্ট অত্যাচাৰ কৰিছিল যিটো আমাৰ কল্পনাৰো অতীত এনেধৰণৰ কিছুমান অত্যাচাৰ অসমীয়া মানুহৰ ওপৰত তেওঁলোকে চলাব লাগিছিল আমি সকলো কথা গম পাম তেওঁ এই যি 1821 চনৰ 1825 চনৰ যি মানৰ দিন বুলি কোৱা হয় সকলো কথা আমি আমাৰ নেক্সট ভিডিঅ'ত গম পাম গতিকে নেক্সট ভিডিঅ'লৈ আপোনালোকে অপেক্ষা কৰিব আৰু আজিৰ ভিডিঅ' ইমানেই যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে তেনেহ'লে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহো নমস্কাৰ